সকলোকে প্ৰীতি সাদৰ আৰু সম্ভাষণ জনাই মই জুৰিমণিয়ে আজি মোৰ আন এটি স্বৰচিত কবিতা আপোনালোকৰ আগত পাঠ কৰিব ওলাইছোঁ। কবিতাটো মৌমিতাৰ নামত উৎসৰ্গিত। মা, অ' মা, সিমান হিয়ালি জীয়ালিকৈ মাটিত বাগৰি বাগৰি আৰু নাকান্দিবা অ'। তোমাৰ বুকুত দপ দপকৈ জ্বলি উঠা জুইকুৰাৰ উত্তাপ কিমান বুজিব পাৰিছোঁ। সিহঁত মানুহ নহয় অ' মা, মানুহৰূপী সিহঁত নৰ-পিশাচ। নৰ-খাদকৰ দৰে সিহঁতে মোৰ গাৰ ওপৰত জঁপিয়াই পৰি মোৰ কোমল মাংসবোৰ কামুৰি কামুৰি ভক্ষণ কৰিলে অ' মা। সিহঁতৰ নখৰ তীব্ৰ আচোৰত মোৰ দেহাটো থকা খৰকা হৈ পৰিছিল। উহ মা, ইমান যন্ত্ৰণা। তোমালৈ বৰকৈ মনত পৰিছিল। দুচকুৰে তেজৰ নদী বৈছিল। মোৰ উশাহটো বন্ধ কৰি মোৰ দেহাটোক লুণ্ঠন কৰি গ'ল। লজ্জাৰ আৱৰণখনো ৰাঙলী হৈ গ'ল। মোক মাৰি নেপেলাবলৈ সিহঁতক বৰকৈ কাকুতি মিনতি কৰিছিলোঁ। কিন্তু সিহঁতে মোক সিহঁতৰ চোকা দাঁত আৰু নখেৰে মোৰ টেটু চেপি হাত ভৰিবোৰ মোচোকাই ভাঙি পেলালে। সিহঁত মানুহ নহয় অ' মা। আনক জীৱন দিবলৈ সদায় চেষ্টা কৰি আজি নিজৰ জীৱন বচাব নোৱাৰিলোঁ অ' মা। মা অ', সপোনবোৰ মোৰ আধৰুৱা হৈ ৰ'ল। বেটীক বচাবলৈ, বেটীক শিক্ষা দিবলৈ গৈ আজি দেখোন সেই বেটীৰে জীৱন বন্তিয়েই নুমাই গ'ল। এনেদৰে আৰু কিমানজনী মৌমিতাই এই নৰ-খাদকবোৰৰ কামনাৰ বলি হৈ আহিছে আৰু হৈ থাকিব অনাগত দিনবোৰতো। আছে জানো কাৰোবাৰ হাতত তাৰ সদুত্তৰ? কেতিয়া পাব নাৰীয়ে এখন মুক্ত আকাশ আৰু মুক্ত স্বাধীনতা? মা অ', ৰাখী বন্ধনৰ দিনটোলৈ গভীৰ আশাৰে বাট চাই আছিলোঁ। ভাই ভনীৰ লগত মৰমৰ ৰঙীনতা ডুব গৈ তোমাৰ হাতেৰে তৃপ্তিৰে এসাঁজ খাম। মৰমৰ দাবীৰে ভাইৰ পৰা উপহাৰ ল'ম। কিন্তু সকলো আশাই চুৰমাৰ হৈ গ'ল অ' মা, সকলো আশাই চুৰমাৰ হৈ গ'ল। গোটেই পৃথিৱীখনেই আন্ধাৰ হৈ পৰিছে অ' মা অ', মাতৃৰ বুকুৰ কাতৰ বিননি হেনো ভগৱানেও শুনে। তুমি ভগৱানক কৰিবাচোন প্ৰাৰ্থনা, তোমাৰ গৰ্ভত যাতে আকৌ মই পুনৰ জনম লওঁ, আকৌ মৌমিতা হৈ তোমাৰ কোলা শুৱনি কৰিব পাৰোঁ আৰু মা দুৰ্গাৰ ৰূপ লৈ সেই নৰাধমৰ বুকু ভেদিব পাৰোঁ। মা অ' মা, তুমি আৰু নাকান্দিবাচোন। মোৰ যাবৰ সময় হ'ল অ' মা, মোৰ যাবৰ সময় হ'ল। উশাহবোৰ ক্ৰমাৎ চুটি হৈ আহিছে। বৰ কষ্ট হৈছে অ' মা, বৰ কষ্ট হৈছে। উহ, ইমান আন্ধাৰ, ইমান যন্ত্ৰণা। মা উহ, বিদায় মা, বিদায়।